নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ' সকলোকে স্বাগতম। তো আজি এটা ধামাকা ব্লগলৈ স্বাগতম। এতিয়া আছোঁ আমি ট্ৰাকৰ তলত, দেখিছেনে? ট্ৰাকৰ তলত ৰখি আছোঁ আৰু ট্ৰাকৰ তলত ৰখা কাৰণটো হৈছে বাহিৰত বৰষুণ দি আছে। দেখিছে পুৰা বৰষুণ দি আছে। আমি মানে যাব ওলাইছিলোঁ আজি ৰামদেৱ মন্দিৰ আমাৰ ওচৰতে আছে। আমি মানে আগতে যোৱা নাই, ভাবিলোঁ আজি যাম। বতৰটো আগবেলা ভালে আছিল, কিন্তু এতিয়া বৰষুণ দি দিলে। ট্ৰাকৰ তলতে আছোঁ, ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ নে কি কয়। তোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক আৰু প্ৰথমবাৰ দেখুৱাইছোঁ আপোনালোকক। তোৰ ধামাকা ভিডিঅ' হ'ব। আৰু মোৰ লগত আহিছে নন, ৰাজ আৰু জয়ন্ত। আমি চাৰিজন আহিছোঁ আজি, কিন্তু চাৰিজন অৱস্থাত বেয়া। দেখিছেনে ট্ৰাকৰ তলত চক পুৰা বৰষুণ দি আছে, কি ক'ম আৰু। আপোনালোকক বাহিৰটো পৰিৱেশ দেখুৱাইছোঁ চক অলপ। তো আপোনালোকে শেষলৈকে চাই থাকক বুলি আশা কৰিলোঁ আৰু লাইক এটা কৰি দিয়ক। তো বন্ধুসকল ফাইনেলি পালোহি এতিয়া মালোৱালি। তো এহেঁতি মানে চাইকেলখন চেইন পৰিলে নে কিবা হৈ আছে, আহি আছে পিছত এহেঁতি। মই এইখিনি ৰখি দিছোঁ আৰু বেছি দূৰ নাই ইয়াৰ পৰা। ঠিক ইমান ভালকৈ নাজানো, অলপ সুধি যাব লাগিব যিহেতু আগে পিছে গৈ পোৱা নাই। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো ইমান মজা লাগিছে চক। তো চেচ পূৰা বৰষুণ দি দিলে। তো আমি এতিয়া ট্ৰাকৰ তলত চাইকেল সোমাই দিলোঁ ধুনীয়াকৈ। ট্ৰাকৰ তলত এতিয়া ৰখি আছোঁ, বৰষুণ দি দিলে। ট্ৰাকৰ তলত আছোঁ এতিয়া। এইফালে ৰাজ আছে। তো ডাইৰেক্ট বৰষুণ দিছে মানে ডাইৰেক্ট ট্ৰাকৰ তলতহে সোমাইছোঁ চক। একদম ট্ৰাকৰ তলত সোমাই দিছোঁ ধুনীয়াকৈ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। চাই লওঁ যাব পাৰোঁ ন, আজি ৰাইডটো কৰিব পাৰোঁ ন। চাই থাকক আপোনালোকে। বৰষুণটো লাহে লাহে এৰিলে, ট্ৰাকৰ তলৰ পৰা ওলাই দিলোঁ। তো এতিয়া বলক লগ পাই আছোঁ নে কি কয়, আকৌ লগ পাই আছোঁ। তো হেৰি আগত গৈ আছে, এতিয়া বলক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তো পালোহি ৰামদেৱ বাবা মন্দিৰ। ইয়াতে লিখা আছে ৰামদেৱ বাবা মন্দিৰ। এতিয়া এইফালে সোমাব লাগিব, বলক। তো ফাইনেলি পালোহি এখন গেট। তো সোমাই যাব লাগিব এতিয়া, বলক। বন্ধুসকল ফাইনেলি পালোহি বাবা ৰামদেৱ মন্দিৰ। তো ওপৰৰ ভিডিঅ' চাওক কিমান মজা লাগিছে। তো আপোনাক ভিডিঅ'টো দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টো। আহি মজা লাগিছে, কি ক'ম। এইফালে ৰাজ কেনেকুৱা লাগিছে এইফালে চাই দে। এইফালে ৰাজ মজা লাগিছে। তো আপোনাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক।
ফাইনেলি বাবা ৰামদেৱ মন্দিৰৰ পৰা ওলাই আহিলোঁ এতিয়া ঘৰ গৈ আছোঁ বলক ধুনীয়াকৈ আপোনালোকে দেখুৱালোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক নে কি কয় অলপ পাছতে ভিডিঅ'টো সামৰি মাৰোঁ আপোনালোকে চাই থাকক তোৰ চাইকেল চাইকেল দুখন উলিয়াই লওঁ ধুনীয়াকৈ এপাত চেনেল তোৰ যোৰহাট টাউন আজি দেওবাৰ ইমান গাড়ী মটৰ ভিৰ নাই এইফালেতো নাই এইফালে এখন দুখন আছে তোৰ যোৰহাট দেওবাৰ আহিবলৈ মজা লাগে চাইকেল চলাই দেওবাৰে মজা লাগে যোৰহাটত গাড়ী মটৰ নাই সঁচাকৈ ভাল লাগিছে যোৰহাট আজি তোৰ চাই থাকক ফাইনেলি বন্ধুসকল পালোহি পুলিবৰ সঁচাকৈ গৈ ৰামদেৱ মন্দিৰ ভাল লাগিলে আৰু আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ৰাজ কেনেকুৱা লাগিলে গৈ মজা লাগিলে তো আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ' সকলোকে লগ পাম তো আজিলৈ বাই বাই